দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত তিনি পাহাৰীয়া জিলাত পুৰুষৰ সৰ্বমুঠ ৭৭.৪৭% ভোটদানৰ বিপৰীতে মহিলা ভোটদানৰ হাৰ সৰ্বমুঠ ৭৭.৭১%। পাহাৰীয়া জিলাত এতিয়া অপেক্ষা মাথো ২৩ মেলৈ। ডিফু চহৰত হঠাৎ এজাক ধুমুহা বৰষুণ। ধুমুহাত ব্যাপক ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰ তথা বাৰীৰ ফচল। ধুমুহাই উৰুৱাই নিলে বহু ঘৰৰ টিনপাত আৰু ভাঙিলে অনেক গছ-গছনি। ব্যাহত বিজুলী সৰবৰাহ। বিশ্বৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলঙৰ ডিফুতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ ইষ্টাৰ ছানডে উলহ মালহেৰে উদযাপন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। ৩ নং ডিফু লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতেই এতিয়া ষ্ট্ৰং ৰুমত বন্দী হৈ ৰ'ল ৫ প্ৰাৰ্থীৰ ভাগ্য। পাহাৰীয়া জিলা পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও তিনি জিলাত সৰ্বমুঠ ৭৭.৪৭%ৰ বিপৰীতে মহিলা ভোটদানৰ হাৰ ৭৭.৭১%, অৰ্থাৎ মহিলা ভোটদানৰ হাৰ আটাইতকৈ বেছি। হয়, পাহাৰীয়া জিলা পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও তিনি জিলাত সৰ্বমুঠ ৭৭.৪৭%ৰ বিপৰীতে মহিলা ভোটদানৰ হাৰ ৭৭.৭১%। তিনি পাহাৰীয়া জিলাৰ মুঠ ৫ বিধায়িনী সমষ্টিত এলেকাৰ ভিতৰত ভোটদানৰ হাৰ এনেধৰণৰ। হাফলঙত পুৰুষ ভোটাৰৰ ভোটদান মুঠ ৭৯.৪৫%ৰ বিপৰীতে মহিলা ভোটদানৰ হাৰ হৈছে ৭৫.৭৪%। বোকাজানত পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰ মুঠ ৭৯.০৫%ৰ বিপৰীতে মহিলা ভোটাৰৰ ভোটদানৰ হাৰ ৭৯.৭০%। হাওৰাঘাট বিধানসভা এলেকাত মুঠ ৭৮.৪১% পুৰুষ ভোটাৰৰ ভোটদানৰ বিপৰীতে মহিলা ভোটাৰৰ ভোটদানৰ হাৰ ৭৮.৫১%। বৈঠালাংছত পুৰুষ ভোটাৰৰ ৭৭.৩৭% ভোটদানৰ বিপৰীতে মহিলা ভোটাৰৰ ভোটদানৰ হাৰ হৈছে ৭৭.৫৭%। আৰু ডিফু বিধানসভা এলেকাত সৰ্বমুঠ ৭৩.৬৯% পুৰুষ ভোটাৰৰ ভোটদানৰ বিপৰীতে মহিলা ভোটদানৰ হাৰ হৈছে সৰ্বমুঠ ৭৫.৮৯%। আটাইতকৈ অধিক হাৰত মহিলাসকলে ভোটদান কৰিছে ডিফু বিধানসভাত। নকলেও হ'ব যে এইবাৰ লোকসভা নিৰ্বাচনত পাহাৰীয়া জিলাকেইখনত সৰ্বাধিক হাৰত মহিলা ভোটাৰৰ ভোটদানৰ সংখ্যালৈ চাই আগন্তুক নিৰ্বাচনৰ ফলাফল কাৰ পকেট, অৰ্থাৎ কোন দলৰ প্ৰাৰ্থীৰ পকেট অধিক গধুৰ কৰি তুলিব পাৰে। কেন্দ্ৰত মোদী চৰকাৰৰ যাদু যে পাহাৰীয়া জিলা তিনিখনৰ মহিলা ভোটাৰসকলক আকৃষ্ট কৰিলে, ইয়াৰ প্ৰমাণ হিচাপে অধিক হাৰত মহিলাৰ ভোটদান। মোদী চৰকাৰে মহিলাসকলৰ বাবে আত্মসহায়ক গোটসমূহলৈ বিভিন্ন আঁচনিৰ অধীনত অৰ্থ সাহায্য প্ৰদান, বেটী বচাও বেটী পঢ়াও আঁচনি যোগে মহিলা তথা কন্যাসকলক বিশেষ আঁচনি আৰু দুখীয়া মহিলাসকলক ৰন্ধন গেছ প্ৰদান আদি কথাবোৰে গেৰুৱা দলৰ প্ৰতি মহিলা ভোটাৰৰ আকৃষ্ট হোৱা বুলি ভবাৰ থল আছে। গতিকে হাতে পাছে মিলি গেৰুৱা দলৰ প্ৰাৰ্থী হৰেণ সিং বেৰ কপাল ফুলাৰ সম্ভাৱনাই বেছি। যদিও বিৰোধী কংগ্ৰেছ ASDC CPI MLৰ মিত্ৰজোঁটকো আওকাণ কৰা বিধৰ নহয়, সেই বিজেপি প্ৰাৰ্থী হৰেণ সিং বে জিকিলে আশা কৰাৰ দৰে গৰিষ্ঠ সংখ্যা ভোটত নহয়, শ শ হাজাৰৰ ভিতৰত জয়ী হোৱাৰ সম্ভাৱনা থকাৰ কথা ভাবিব পাৰি। গতিকে আগন্তুক ২৩ মেতহে পৰিলক্ষিত হ'ব প্ৰকৃততে কংগ্ৰেছ নে বিজেপি নে আঞ্চলিক দল ASDCৰ প্ৰাৰ্থীয়ে হাঁহিব বিজয়ৰ শেষ হাঁহি। ডিফু চহৰত শনিবাৰে দিনৰ প্ৰায় ২ বজাত অহা হঠাৎ এজাক ধুমুহা বিধ্বংসীজাকে ব্যাপক ক্ষতিগ্ৰস্ত কৰে চহৰৰ বহু পৰিয়ালৰ বাসগৃহ তথা ঘৰুৱা সা-সম্পত্তি। ধুমুহাই অনেকৰ বাৰীৰ ফচল তছনছ কৰাৰ লগতে ভিন্ন এলেকাৰ পথৰ কাষত থকা গছৰ ডাল ভাঙি যাতায়াতত কিছু সময়ৰ বাবে ব্যাহত হৈ পৰে। বহুতৰ ঘৰৰ ছালৰ টিনপাত উৰুৱাই নিছে প্ৰবল ধুমুহাজাকে। সম্প্ৰতি ধুমুহা কমিছে যদিও দি আছে কিনকিনীয়া বৰষুণ। পাহাৰীয়া জিলা কাৰ্বি আংলঙত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ধুমুহা মাৰ কৰিছেহে মাথোন। ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰকৃতিগত ধুমুহা। ডিফু চহৰত শনিবাৰে দিনৰ প্ৰায় ২ বজাত হঠাৎ অহা প্ৰবল এজাক ধুমুহাই বৃহত্তৰ এলেকাৰ বাসগৃহকে ধৰি গছ-গছনিৰ ডাল ভাঙি তছনছ কৰি ব্যাপক ক্ষতিগ্ৰস্ত কৰিছে। ডিফু সমীপৰ বৃহত্তৰ বিৰলা এলেকা, ৰংখেলাল হিন্দী ট্ৰেইনিং এলেকা,
PWD কলনী বৃহত্তৰ লামডিং ৰোড এলেকাকে ধৰি বহু অঞ্চল এই প্ৰবল ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে ক্ষতিগ্ৰস্ত কৰিছে অনেক পৰিয়ালৰ বাৰীৰ ফচল পথৰ কাষত থকা গছ-গছনিসমূহৰ ডাল ভাঙি পৰাত চহৰৰ কেইবাটাও অঞ্চলৰ পথ কিছু সময়ৰ বাবে গাড়ীৰ চলাচল বন্ধ হৈ পৰে প্ৰবল ধুমুহাত ডিফু মেন জিলাৰ মেনহানচি ইংলিছ স্কুলৰ টিনপাত উৰুৱাই নিছে মুঠতে সমগ্ৰ ডিফু চহৰ ধুমুহাত তছনছ ধুমুহাত গছৰ ডাল ভাঙি পৰা বিজুলী যোগান ব্যাহত হৈছে উল্লেখ্য যে যোৱাকালি বোকাজান বিধানসভা এলেকাৰ অন্তৰ্গত সৰুপথাৰ বৃহত্তৰ এলেকাত বিধ্বংসী ধুমুহা এজাকে ভীষণভাৱে ক্ষতিগ্ৰস্ত কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ বুঢ়াতেৰণ গাঁৱৰ ৩০টা পৰিয়ালৰ ঘৰৰ চালৰ টিনপাত বেৰা আদি ধুমুহা বতাহে উৰুৱাই নিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে একেদিনাই হাওৰাঘাট আৰু বকলীয়া এলেকাৰ কেইবাটাও ঠাইতো ধুমুহাই ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে আজি ইষ্টাৰ সানডে বিশ্বৰ আন ঠাইৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত অৱস্থিত গীৰ্জাসমূহত ইষ্টাৰ সানডে উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বহুত শ্ৰদ্ধা তথা আনন্দৰে ডিফু চহৰত থকা বিভিন্ন গীৰ্জাসমূহত ইষ্টাৰ সানডে উপলক্ষে উলহ মালহেৰে উদযাপন কৰা হয় ডিফুৰ মাটিপুং চেৰুবিম বাপ্টিষ্ট ফেলোশ্বিপৰ উদ্যোগত ইষ্টাৰ সানডে উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে চেৰুবিম বাপ্টিষ্ট ফেলোশ্বিপৰ সভাপতি ৱেলছন কে আপৰ পৌৰোহিত্যত ইষ্টাৰ সানডে উপলক্ষে অনুষ্ঠিত হয় ভক্তিমূলক সমবেত সংগীতৰে শুভাৰম্ভণি কৰা এই সভাত যীশুৰ বাণীপাঠ তথা আলোচনা বিলোচনা কৰে লগতে ইষ্টাৰ সানডে পালনৰ লক্ষ্য তথা মহত্ব সভাৰ উপস্থিত ৰাইজৰ আগত ভাষণ দিয়ে বোকাজান বাপ্টিষ্ট এছ'চিয়েশ্যনৰ হয় কলেশ্বৰ ইংলেঙে সভাৰ শেষত আটাই এক প্ৰীতিভোজত মিলিত হৈ দিনজোৰা কাৰ্যসূচী সম্পন্ন কৰে Paglo ke kroya tum do ulo la pensa fit ke la ni hang ar na phan ardom desi Yesu Kristo kichi kithur pensa ala Star Sunday ke pachaton pensi Star Sunday Yesu kichi kithur ar ni pet si talon dun ronglo edore Don Bosco Catholic Church আৰু চেকচলাংছ ইমানুৱেল বাপ্টিষ্ট চাৰ্চতো পবিত্ৰ ইষ্টাৰ সানডে উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে Cardo. Niliben ke kabrar hang nili Emmanuel Baptist Monduli pastor lo pen uni do bangkela ke Emmanuel Baptist Monduli lo Sunday school superintendent lo ang liben bangke Dorsey teacher. Lidu Emmanuel Monduli pen sunrise service litum pidap aju baji ke thom pen litum pangcheng pon lo afrang sige nere to Emmanuel Monduli lo adung ra nu anta kendal kai posi pathiang adam adom si nitum janu lekhe afan nitum adai to iponsi arang lepsi thiri anand nam lasi khala bangso hot tekala atum ada kahon fon sona thaksi nitu Emmanuel Monduli pondame khala dak sukristo ki thi khala bangso thiri ro dam son thaksi ninitum dak pir thege do na hot tir the amune tum ki thi tabasu ati pirlong eto mada ke pang thir dam pe hada candle pine kai dam nitum da dam pe da bada pa ji thong dam la pen la bangso ke kai dam momon hot nitum da Emmanuel Monduli long stame are barai ra ba thenu long an pen alo la an tame candle kai si pathiang dam pipot no potante sukristo ala thiri pen thursi ala le gillia da dam saho atom phanchikla nam je phan saho tum phan tame phan lo chena tum kiri bomba em pui sukristo ke ha giri lam wat tang lo possible alang le phan cross thak pe yang re mohot alang le pudekang na no son troxy alang the alang le dekang lo la si rat tum phan alang le arnam phan chunu chodom si bulo je la alang le tum claim bomb ke alang tum pisi claim la tum chini dalo posi opo la tum mana dia tha posi sukristo ka do e phan ka ya dekang si pini ani ne tum si ma kadam na lo je sukristo la ka do e phan ka dia son taxi ni tum mana tin mo tin sta me al bang so ka dia ning ben la hen ne chuno roisi la hen big ba per thelong sta me ni tum arnam mo the sukristo la ornam kere anam ti pen ki thur arnam punitum birta kami ke pethan dis thangji phan eto ma daito lo sin Emmanuel Monduli bentame lasi la son thomo porok klempo lo ista Palm Sunday Good Friday pen di Star Sunday tame eto
petit mono pini star Sunday lo bang ni tum ka je bhapon ron ton pele yoksi ana mala manlo la pen ke la bang so baji hini e sira achiti man te la bang so program pu lo pu da pi ni tum ke chu jo no program tanglo ke jo no program batasi pini ni tum la bang so star Sunday manual mo ni bantame lansi ni tum pini ke pi jo সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Manjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Turkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Turkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Turkimi Society. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la pentesri alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ শনিবাৰে উপস্থিত হ'ল ধুমুহাত ক্ষতিগ্ৰস্ত লোকক খবৰ ল'বলৈ সৰুপথাৰ পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি স্বায়ত্ত পৰিষদৰ সদস্য জগত সিং ইংটি সৰুপথাৰ এলেকাত যোৱাকালি বিধ্বংসী ধুমুহাত ক্ষতিগ্ৰস্ত এলেকা ভ্ৰমণ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে ভুক্তভোগী লোকসকলৰে মত বিনিময় কৰি ঘৰুৱা সা-সামগ্ৰীৰ ক্ষয়ক্ষতিৰ পৰিমাণৰ বুজ লয় ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে সমগ্ৰ দৃশ্য তথা লোকসকলৰ অৱস্থা চাক্ষুষ প্ৰত্যক্ষ কৰে
ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰাৰ সময়ত ভুক্তভোগী গয়াৰে মত বিনিময় কৰি আশ্বস্ত প্ৰদান কৰাৰ লগতে য'ত কিঞ্চিত অৰ্থ সাহায্য প্ৰদান কৰে। উল্লেখ্য, যোৱাকালি অহা ধুমুহা বৰষুণে বৃহত্তৰ সমষ্টিটোৰ পিটিয়াদং, চাফাপানী, টিংবস্তি, বুঢ়াতেৰণ গাঁও, চাৰ্থে ফাংচো গাঁও, ৰংকিমি আৰু বালিপথাৰ গাঁৱকে ধৰি সৰ্বমুঠ 800টা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰে। আনহাতে জগত সিং ইংটিৰ আজি এই ভ্ৰমণসূচীত VDC অধ্যক্ষ ৰিচৰ সিংনাৰ, দলীয় বিশিষ্ট কৰ্মী দিলীপ ৰংফাৰ আৰু চেমছন টিমুং প্ৰমুখ্যে কেইবাজনো দলীয় কৰ্মীয়ে লগ দিয়ে। বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাপ নিউজ। 20 এপ্ৰিলত কালান্তক এজাক ধুমুহা বৰষুণৰ তচনচ ডিফু লামডিং ৰোডৰ 8 কিলোমিটাৰ নিলগত অৱস্থিত হেমাৰী টেৰাং গাঁও। বৰষুণৰ লগতে অহা ঘূৰ্ণী বতাহজাকে বৃহত্তৰ অঞ্চলটোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰে হেমাৰী টেৰাং গাঁওখনক। ঘৰৰ ছালৰ টিনপাত এৰুৱাই লৈ যোৱাৰ লগতে গাঁওখনৰ পৰিয়ালকেইটিৰ ঘৰুৱা সা সামগ্ৰীৰ লগতে বাৰীৰ পাণ তামোল, কলগছ, কঁঠাল গছ আৰু প্ৰকাণ্ড গছ মহতিয়াই ক্ষতিগ্ৰস্ত কৰে। এইখন ডিফু লামডিং ৰোডৰ 8 কিলোমিটাৰ নিলগত বৃহত্তৰ অঞ্চলটোৰ ভিতৰত অৱস্থিত হেমাৰী টেৰাং গাঁও। গাঁওখনত অধিকতৰ পৰিয়ালৰ বাসগৃহৰ টিনপাতৰ ছাল হঠাৎ দিনৰ প্ৰায় 2 বজাত অহা প্ৰবল ঘূৰ্ণী বতাহে উৰুৱাই পেলাই দিয়ে। ফলত ভুক্তভোগী পৰিয়ালৰ লোকসকলে নিশা নিজ ঘৰত যাপন কৰিবলৈ হৈছিল ভীষণ হাহাকাৰ। ক্ষতিগ্ৰস্ত পৰিয়ালৰ দুখীয়া লোকসকলে বাৰীৰ ফচল নষ্ট হৈ যোৱাত আগন্তুক সময়ত কেনেকৈ পৰিয়াল চলাব তাকে লৈ চিন্তাত নিদ্ৰা হৰিছে। চাৰে 12 টাইমতে হাৱা আহি পেলাই মোৰ ঘৰটো ভাঙা হৈ গ'ল। এতিয়া ল'ৰা ছোৱালী ভাত খাবলৈ কাৰণে এতিয়া চোতালতে ভাত খুৱাই দিছে। খবৰ শুনি লুম্বাজং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে আজি নিজৰ দলীয় কৰ্মীসকলক ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি এই বিষয়ে বিতং বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। বিশেষ প্ৰতিবেদক, কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।